এম অফ লাইফ। তুমি কেতিয়াবা প্ৰেমত পৰিছানে? তোমাৰ জীয়াপ আছেনে? হে এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰো ভাল। পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল MK মিক্স ভিডিঅ'লৈ। তো আজি বিশেষ ক'ব লগা নাই, মানে মই এটা ইউটিউবত পষ্ট কৰিছিলোঁ 1K স্পেচিয়েলত। তো তাৰ ওপৰত আজি ভিডিঅ'টো হ'ব গৈ আছে। আপোনালোকক বহুত মনৰ পৰা ধন্যবাদ। আপোনালোকে মোক 1K কৰি দিছে আৰু যাতে আগলৈ এনেকৈ মৰম দি যায় আপোনালোকে। তো এদিন 1K নহয়, এদিন 2K হ'ব, এদিন 3K হ'ব। তো বেলেগ ক'ব লগা নাই, বহুত ধন্যবাদ আপোনালোকক। ইমান কম সময়ৰ ভিতৰত আপোনালোকে মোৰ চেনেলত 1K ছাবস্ক্ৰাইব কমপ্লিট কৰি দিছে। তো বহুত বেছি ধন্যবাদ। বহুত ভাল লাগিছে মোৰ 1K ছাবস্ক্ৰাইব কমপ্লিট হোৱাৰ বাবে। তো কথাটো এনেধৰণৰ, মই ইউটিউবতে এটা পষ্ট কৰিছিলোঁ 1K স্পেচিয়েলৰ। প্ৰশ্নটো সুধিছিলোঁ যে 1K স্পেচিয়েলৰ ওপৰত কি কাৰ কি সুধিব লগা আছে সোধা। তো দাদা কেইজনমানে মোক কমেণ্ট কৰিছে, বেছি কমেণ্ট হোৱা নাই বাৰু, 5জনমানে কমেণ্ট কৰিছে। 5জনমানে কমেণ্ট কৰিলেও এজনে 4-5টাকৈ কমেণ্ট কৰিছে। তো তাৰ ওপৰত আজি ভিডিঅ'টো হ'বলৈ গৈ আছে। তো যিকেইজনে কমেণ্ট কৰিছে সিহঁতকো বহুত বেছিয়ে ধন্যবাদ মোৰ পষ্টত কমেণ্ট কৰাৰ বাবে। তো আপোনালোকক দেখুৱাই দিছোঁ, মই মোবাইলটো উলিয়াই লওঁ, কমেণ্টবিলাকৰ উত্তৰ দিবলৈ বাৰু আজি চেষ্টা কৰিম। তো মোৰ চেনেলটো উলিয়াই আপোনালোকক দেখুৱাই দি আছোঁ বাৰু। তো এয়া চাওক, আপোনালোকে দেখিছেনে? লাইটৰ ফ'কাছ পৰি আছে নেকি, ভালকৈ দেখা নাই কিজানি। তো চাই লওক আপোনালোকে। তো ইয়াত মই এটা পষ্ট কৰিছিলোঁ, পষ্টটো হ'ল এইটো। ইয়াত কমেণ্ট আহিছে কিছুমান, তো কমেণ্টৰ ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম। ইয়াত আছে শামছুল হকে কমেণ্ট কৰিছে, 1 নম্বৰ, তোমাৰ ঘৰ ক'ত? তো দাদা, মোৰ ঘৰ হ'ল হাজো দামপুৰ। নেক্সট কমেণ্ট, তোমাৰ নাম কি? মোৰ নাম হ'ল মিৰাজুল হক। তাৰপিছত কমেণ্ট কৰিছে, তোমাৰ জীয়াপ আছেনে? এইটো কমেণ্ট কি ক'ম আৰু, মোৰ কোনো ধৰণৰ জীয়াপ নাই, মই ছোৱালীৰ পিছত নুঘূৰোঁ। তাৰপিছত কমেণ্ট কৰিছে, তোমাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত বিশেষ নাই, মা আছে, দেউতা আছে আৰু ভাইটি আৰু মই, আমি 4জনে আমাৰ পৰিয়াল। তাৰপিছত সুধিছে, তুমি কি খেলি ভাল পোৱা? সেইটোতো জানিবই লাগে, মই ফুটবলে খেলোঁ, বেলেগ ভাল নাপাওঁ একো, ফুটবলে ভাল পাওঁ আৰু। তো শামছুল দা, আপোনাক বহুত বেছি ধন্যবাদ মোৰ পষ্টত কমেণ্ট কৰাৰ বাবে। তো বাকীকেইজনৰো উত্তৰ দিবলৈ ট্ৰাই কৰি আছোঁ আপোনালোকক। তো ৰ'ব ক'ত যায় আপোনালোকে, মই গৈ আছোঁ আপোনালোকক উত্তৰ দিবৰ বাবে। তো এজেগাত ভালকৈ বহি লওঁ। তো আহি পালোঁ ফিল্ড। ইয়াত বাচ্চাবোৰে ফুটবল খেলি আছে, এইখনে আমাৰ ফিল্ড বাৰু। তো ইয়াত এই 3জন হ'ল অডিয়েঞ্চ, ইহঁতৰ খেল চোৱা। ইহঁতে বহুত ভালকৈ খেলি আছে। এইজন হ'ল কিপাৰ। বাকী বাদ দিয়ক, ফুটবল খেলি থাকিব। তো মোৰ কমেণ্টৰ উত্তৰ কেইটা দিব লগা আছে, আপোনালোকক একেলগে উত্তৰ কেইটা দি লওঁ। তো নেক্সট কমেণ্ট আছে প্ৰিয়াংশু ভ্লগছ। থেংক ইউ প্ৰিয়াংশু দা, ইমানখিনি কমেণ্ট কৰাৰ বাবে। তো এইটো হ'ল প্ৰিয়াংশু ভ্লগছ। প্ৰিয়াংশু ভ্লগে সুধিছে, তুমি কেতিয়াবা প্ৰেমত পৰিছানে? নাই, মই এতিয়ালৈকে কোনো ধৰণৰ প্ৰেমত পৰা নাই। পিছলৈ কি হয় বাৰু সেইটো নাজানো। তো নেক্সট প্ৰিয়াংশু দাই সুধিছে, এই লগ লাগি গ'ল, 1 মিনিট গাইজ। তাৰপিছত প্ৰিয়াংশু দাই সুধিছে, তুমি কি খাই ভাল পোৱা? ক'বলৈ গ'লে মই খাই ভাল পোৱা বস্তুটো হ'ল কণী, কণী মই বহুতেই বেছি ভাল পাওঁ। তাৰপিছত সুধিছে, তুমি ডাঙৰ হৈ কি কৰিব বিচৰা, এম অফ লাইফ? মোৰ বেলেগ সপোন নাই। মোৰ সৰুৰে পৰা পইচা নালাগে ইউটিউবৰ ফালৰ পৰা, সেইটো বাৰু বেলেগ কথা। মই ইউটিউবত অলপ আৰু, সকলো ইউটিউবাৰতো মন থাকে, যেনেকৈ ইউটিউবাৰবিলাক ডাঙৰ হৈ গৈ আছে, কিছুমান মানুহে লগ পালে ফটো এখন হ'লেও উঠে। তো সেনেকুৱা মন আৰু, যাতে কিছুমানে দেখা পালে মাতটো দিয়ে, সেইটোৱে মেইন বস্তু, যাতে বহুতে চিনি পায় পিছলৈকে বাৰু, এতিয়া নহয় পিছলৈকে, এইটোৱে আৰু। তাৰপিছত সুধিছে, তোমাৰ ঘৰ ক'ত? আগৰ কমেণ্টত ক'লোৱে, মোৰ ঘৰ হাজো দামপুৰত। তাৰপিছত সুধিছে, প্ৰিয় কালাৰ কি? প্ৰিয় কালাৰ মোৰ য়েল্ল', বাট এতিয়া হোৱাইট পিন্ধি আছোঁ। তাৰপিছত AK ইণ্ডিয়া কমেণ্ট কৰিছে, এটাই কমেণ্ট কৰিছে। AK ইণ্ডিয়াই সুধিছে, তোমাৰ ইয়াৰ্ছ কিমান? এইটোৱে সুধিব লগা, বেলেগ নাই আৰু। মোৰ ইয়াৰ্ছ ক'বলৈ গ'লে মোৰ
19 বছৰ 5 মাহ চলি আছে আৰু এতিয়া। তাৰপিছত আপোনাৰ এজনে সুধিছে নীৰৱ বৈশ্য সুধিছে তুমি কি পঢ়ি আছা? তো মই মানে বৰ্তমান ITI ইলেক্ট্ৰিচিয়ান কোৰ্চ কৰি আছোঁ। তাৰপিছত দিছে যে তোমাৰ 1K হোৱাৰ অনুভৱ কেনেকুৱা? সেইটো ক'ব নালাগে আৰু বহুত বেছি ধন্যবাদ আপোনালোকক। বহুখিনিয়ে ভাল লাগিছে 1K হোৱাৰ বাবে, যাতে আগলৈ আৰু এনেকৈ মানে ছাবস্ক্ৰাইবাৰ বেছি হৈ থাকে, সেইটোৱে আৰু 1K হোৱা মানে বহুখিনিয়ে ভাল লাগিছে বাৰু। তাৰপিছত সুধিছে তুমি 1K হ'ব বুলি ভাবিছিলানে? মই মানে 1K হ'ব বুলি ভবা নাছিলোঁ আচলতে। মই এইটো পাৰ্ট টাইম আৰু ডেইলি কৰা নাছিলোঁ। কেতিয়াবা মন গ'লে এটা ভিডিঅ' দিলোঁ, ডেইলি টাইম দিব পৰা নাছিলোঁ আৰু দিয়াও নাছিলোঁ তো তেতিয়া মোৰ এদিন 300 ছাবস্ক্ৰাইবাৰ হৈ গ'ল। তো এনেকৈ ইউটিউবত লাইভ অহা কৰিলে বেলেগ মানুহে, তো বা দাদা এনেকৈ চিনাকি হৈ গ'লোঁ। তো সিহঁতবোৰে জানে, ধৰা হ'ল দেশী দা বুলি কয়, দেশী অফিচিয়েল ইউটিউবাৰ, সেইজন দাদাই মোক বহুখিনি হেল্প কৰিছে। সীমা বা বুলি কয়, এনেকৈ আৰু 1K হৈ গ'ল। তো 1K হ'ব বুলি ভবা নাছিলোঁ, এতিয়াৰ পৰা ভাবিছোঁ আৰু যাতে আগলৈ আৰু বহুত বেছিয়ে ছাবস্ক্ৰাইব হৈ যায়, সেইটোৱে। তো তাৰপিছত সুধিছে তোমাৰ এক্স আছেনে? মোৰ গাৰ্লফ্ৰেণ্ডেই নাই। গাৰ্লফ্ৰেণ্ড থাকিলে এক্স থাকিব। ধৰা হ'ল গাৰ্লফ্ৰেণ্ড এজন আছে, গাৰ্লফ্ৰেণ্ডজনীক এৰি দিলোঁ, তেতিয়া এক্স হৈ যায়। তো গাৰ্লফ্ৰেণ্ডেই নাই, এক্স ক'ত থাকিব, সেইটোৱে আৰু। এক্স নাই, কোনো ধৰণৰ এক্স নাই মোৰ। তাৰপিছত সুধিছে তুমি ইউটিউবত ভিডিঅ' বনোৱাৰ সময়ত ভয়, লাজ আৰু নাৰ্ভাছ ফিল কৰা নে? বেলেগ ভিডিঅ'ত মোৰ ভয় লাজ একোৱেই নাহে। বাট প্rank কল দুটামান কৰিছিলোঁ, সেই দুটাত কেমেৰা অন কৰাৰ লগে লগে মোৰ দিল ঠাক আৰু লাজটো বহুতেই লাগে বাৰু। মানুহৰ আগত নবনাওঁ, ক'ৰবাত লুকাই কেমেৰাটো অন কৰোঁ। বাট প্rank কল দুটাত বহুখিনিয়ে ভয় লাগিছিল। মিণ্টু দাক কৰিছিলোঁ, নীলম দাক কৰিছিলোঁ। তো আগলৈ আৰু প্rank কল দি যাম আপোনালোকক। তো সেইটোৱে আৰু। তো এইখিনিয়ে আছিল কুৱেশ্যন, বেলেগ আৰু নাই, এইখিনিয়ে। তো দাদাসকলক বহুত বেছি ধন্যবাদ মোৰ চেনেলত কুৱেশ্যনখিনি কৰাৰ বাবে। মোৰো ভাল লাগিল ভিডিঅ'টো বনাই। তো আপোনালোকে আগলৈ এনেদৰে মৰম দি যাব, বহুত বেছি মৰম দি যাব। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। তো আগলৈ এনেকৈ মৰম দি যাব বুলি আশা থাকিল। বাই বাই।